এয়া হৈছে এল'ভেৰা জোপাৰ গা গছৰ ঠাৰি দুডালমান মই ছিঙি লৈ আহিলোঁ আৰু এইখিনি মই তাৰ বিজলুৱা অংশখিনি জেলখিনি উলিয়াই লৈ তাত মই হেনাত দিবৰ বাবে লৈ আহিছোঁ আৰু এয়া ভালকৈ ধুই লৈ তাৰ যিখিনি ৰস মানে হালধীয়া অংশখিনি আঁতৰি যোৱালৈকে ধুই ল'লোঁ ধুই লৈ তাৰ জেলখিনি উলিয়াই লৈ বাতিত একাষৰীয়াকৈ উলিয়াই ল'লোঁ এক্সট্ৰাকৈ উলিয়াই লৈ তাৰপিছত জেলখিনি উলিয়াই লৈ জেলখিনি হেনাত দি ল'লোঁ দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লৈ তাৰপিছত আমাৰ চুলিৰ বাবে লগাবলৈ ৰেডি হৈ গ'ল আৰু সেইখিনি লগাই কমেও আমি 2 ঘণ্টা বা 1 ঘণ্টা বা 2 ঘণ্টামান সময় থৈ দিব লাগিব। এয়া হৈছে জেলখিনি সেইখিনি জেল মই উলিয়াই লৈছোঁ বাকী